खुलुमबाय स्टुडिअ दं आं रबिन बसुमतारी आनाया ब्रह्मआ बर' राव बुजिया बेनिखायनो बर' खुगा मेथाइखौ बुजियाखै बे गोख्रों बाथ्राखौनो बुंदों बिथां धीरेश्वर बर' नार्जारिया नंगौ बिथां धीरेश्वर बर' नार्जारिया खौरां मेलनि गेजेरजों आनाया ब्रह्मआ रोजाबनाय थाफ्लि बना जौ लोंनाय खुगा मेथाइखौ लकेश्वर दैमारिया लिरनाय होनना बुंनायनि सायाव गोख्रों बाथ्रा बुंथिदों बिथां धीरेश्वर बर' नार्जारिया आनाया ब्रह्मआ बर' राव बुजिया बेनिखायनो बर' खुगा मेथाइखौ बुजियाखै होनना गोख्रों बाथ्रा बुंथिबावदों बिथां धीरेश्वर बर' नार्जारिया बिथां धीरेश्वर बर' नार्जारिया गोख्रों रावजों बुंथिबावदों दि आनाया ब्रह्मआ बुंदों जे आं फन खालामनानै आनाया ब्रह्मखौ हुमखि होदों नाथाय आं सासे गुवाहाटी मुम्बाइआव थाग्राखौ माबोरै हुमखि होनो आंनो मिथिया होनना बाथ्रा बुंथिदों बिथां धीरेश्वर बर' नार्जारि बिथाङा आरोबाव बिथाङा बुंथिबावदों दि आनाया ब्रह्मआ रोजाबनाय थाफ्लि बना जौ लोंनाय मेथाइखौ लानानै जा थासारि सोमजिदों बेखौ दजेन्द्र कुमार बसुमतारिनि आखायावसो होदों होनना बाथ्रा बुंथिदों बिथां धीरेश्वर बर' नार्जारिया बेनि अनगायैबो बिथां धीरेश्वर बर' नार्जारिया मा बाथ्रा बुंथिबावखौ फै जों आबुङै खोनासंना लानि नोंथांमोन रादाब जगायगिरिफोरखौ दिनै आंनि न'आव लिंहरनाय जादों যদিও মই বড়ো ভাষী তথাপিতো যেহেতু এটা ভাল নাম থকা গায়িকা আনায়া ব্ৰহ্মই বড়ো ভাষা ভালদৰে বুজি নাপায় সেইকাৰণে মই এই আজি যেটো সাক্ষাৎকাৰ এটো মই অসমীয়া ভাষাতে দিব লৈছো আগৰ যেটো মোৰ সাক্ষাৎকাৰ তেওঁ হয়তো ভালদৰে বুজি নোপোৱাৰ কাৰণে মোৰ ওপৰত বহুতো আপত্তি দৰ্শাইছে এই আপত্তিবিলাকৰ মই দুই চাৰিটাৰ মানে উত্তৰ দিবৰ কাৰণে মই এতিয়া যাতে তেওঁ ভালদৰে বুজি পায় সেইকাৰণে মই অসমীয়াতে আজি মানে মোৰ সাক্ষাৎকাৰটো দিব ওলাইছো প্ৰথম কথা হৈছে আনায়া ব্ৰহ্মক মই ফোন কৰিছো বুলি পেলাই তেওঁ কৈছে আৰু ধমক দিয়া বুলি কৈছে মই নিজ কলাই গাঁৱত বহি পেলাই তেওঁ গুৱাহাটী বা মুম্বাইত থকা মানুহটোক কেনেকৈ ধমক দিছো মই নিজে বুজি পোৱা নাই আৰু অভাৰ ফোন ধমক দিয়া বুলি ক'বলৈ মই তেওঁৰ টেলিফোন নম্বৰ মই সঁচাকৈ কৈছো আজিকলৈ মই নাজানো তেওঁৰ সৈতে যিমান যোগাযোগ হৈ আছে মই বিয়াৰটাৰ যিজন সভাপতি প্ৰজেন্দ্ৰ কুমাৰ বসুমতাৰী মই তেওঁক এই দায়িত্ব দিছো গতিকে তেওঁৰ দ্বাৰাহে যত আলোচনা বিলোচনা হ'ব লাগে এইবোৰ হৈ আছে আৰু প্ৰথমতে এই গীতটি মোৰ বুলি মই কেতিয়াও কোৱা নাই এই গীতৰ কিছু কথা মই সংযোজন কৰিছো হয় কাৰণ এইটো যেহেতু লোকগীতবিলাক এনেকুৱা হয় যে এটা টুকুৰা থাকে এইটো এটা সম্পূৰ্ণ গীত গাবলৈ হ'লে মানে আৰু দুটামান ষ্টেঞ্জাৰ যোগ দিবলগীয়া হয় এটা উদাহৰণ দিবলৈ মই দিব পাৰো যেনে থাচোৱা ঠেং যৌবা আংকুলাং নবলা নাঙা নাংখাগন ঠিং বাংলা এনেকুৱা এটা কথা আছে ডুম ডুমা ডুম 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 জুমনি যাৱাইনি খৰলাও ডুম ডুম তাৰপিছত এইখিনি নাই এই দুটাৰ মানে গীতৰ পিছৰ অংশ নাই গতিকে পিছৰ অংশ গায়কে নিশ্চয় যোগ দি ল'ব লাগিব ইয়াতো তেনেকৈ কিছু কথা মই যোগদান দিছো এইখিনি যদি লক্ষেশ্বৰ দৈমাৰী ডাঙৰীয়াই এই গীতটো লিখিছে তেনেহ'লে এইটো কেনেকৈ ফক চং হ'ল এইটো লিখা গীতহে হ'ল কোনোবা এজন লিখকৰ গানহে হ'ব তেওঁ মাকৰ পৰা কথাবোৰ শুনি পেলাই লিখিছে বুলি কৈছে তেওঁ লিখক হ'ল তেনেহ'লে য'ৰ পৰা নহওক যেনেকৈ ট্ৰান্সমিটেড নহওক তেওঁ লিখক হৈছে গতিকে এইটো লোকগীত হয়নে নহয় মই নাজানো তেওঁ মানে ফক চঙেই বুলি কৈছে আৰু লিখা বুলি কৈছে মোৰ তাত বহু গীত আছে তেওঁ যদি গাব বিচাৰে মোৰ সৈতে একেলগে মানে গীতৰ কাম কৰিব পাৰে বুলি পেলাই তেওঁ যোৱাকালিৰ যিটো মানে প্ৰেছ মিডিয়াত মানে সাক্ষাৎকাৰ দিছে তাত তেওঁ তেনেকৈ কৈছে কিন্তু মই তেওঁক কেতিয়াও বোধহয় হয়তো কোৱা নাই যে মোৰ তাত বহুত গীত আছে মোৰ সৈতে একেলগে ইচ্ছা কৰিলে মানে গীত গোৱাৰ কাম বা সংগীতৰ বিশেষ কাৰ্যসূচীবিলাক চলাই লৈ যাব পাৰিব বুলি মই কেতিয়াও কোৱা নাই এইটো হ'ল প্ৰথম কথা কিন্তু মোৰ বাইকটোত যেহেতু মই বহুত কৈছিলোঁ তেওঁ বুজি নাপাব পাৰে যে মই কৈছোঁ তেওঁ গীত গাব পাৰে গীত গোৱাৰ আমাৰ কোনো আপত্তি নাই তেওঁ লোকগীত গায় আধুনিক গীত গায় তেওঁৰ ইচ্ছাৰ কথা মই তেনেকৈ কৈছোঁ কিন্তু তাৰ লগত মই এটা কথা যোগদান দিছোঁ যে যদি সেই গীতটিৰ কোনোবা সংগ্ৰাহক থাকে বা কোনোবা যদি লিখক থাকে তেওঁৰ পৰা অন্ততঃ পাৰ্মিশ্যনটো লোৱা তেওঁৰ প্ৰয়োজন এই কথাষাৰহে মই কৈছোঁ তেওঁক মই গীত গাব নালাগে বুলি পেলাই তেওঁক মই বাধা কৰা নাই তেওঁক মই গীত গাবলৈহে কৈছোঁ এই দুটা গীতৰ মাজত কিছু কথাৰ মিল আছে
হয়তো কিছু কথাৰ মিল নহবও পাৰে মই গীতটি তেওঁৰ যিটো ভাৰ্চন এই ভাৰ্চনটো মই মিডিয়াৰ ওচৰত মই মানে পঢ়ি শুনাব বিচাৰিছো দুটা গীতৰ যিটো পাৰ্থক্য আৰু মিল হেতু আপোনালোকে বিচাৰ কৰি চাব তাৰমানে যিজন লোকেশ্বৰ দৈমাৰী লিখা বুলি হয় হয় লোকেশ্বৰ দৈমাৰী লিখা বুলি প্ৰায় যিটো কৈছে আৰু তেওঁ লিখাৰ তাৰিখটো 2072 আছে 2072 চন কেনেকৈ হ'ল সেইটো মই নাজানো তেওঁ সেইটো জানিব এই সম্পৰ্কে মই কোনো মানে বিতৰ্কত যাব বিচৰা নাই এতিয়া গীতৰ কথাটো হ'ল থাফলিয়া ফইনা জৌ লুমনা খইনা দিহুন্নাই হিনজাও খাওনাই সম গেইলিয়া লেইবা আবৌ সম গেইলিয়া দংফাং সায়াও গাকুনানি খইনা জমনায়াও ও আবৌ মানজালু অনাইখো বাও বাইনামা अमा बेदरजों दावहा खुबैनाय मोसा मुफुरजों खोमलायनाय गोदोनि दिनसु खांब्लाबो मोननो गैलियालै मोननो गैलिया सेंग्रा सिख्ला जुलियाव देबि बुराया मोन्थोर रायनायखौ इफाले আছে जौ फेना खैना दिहुन्नो थांनानै उसुं खनानै उरसु हैनायखौ ओलै आबौ नुनो मोनलिया ইয়াতে মানে তেওঁ লিখা বুলি কৈছে আৰু হেতু তেওঁ মানে কোন চনত লিখা বুলি কলে তাৰিখটো আছে কি 2072 চন এতিয়া 2025 চন চলি আছে আপোনালোকে মিডিয়া বিলাকে এইটো দৰকাৰ হলে ফটোকপি দিব কৰি নিব পাৰে তো মই আকৌ এবাৰ কৈছো তেওঁ কোনো লোকগীত গাব নালাগে বুলি মই কোৱা নাই কিন্তু কোনোবাই গোৱা এটি লোকগীত কি কৰিব তেওঁ তাত যদি পাৰমিশন to reserve ৰাখে সৰি ৰাইট টু যদি ৰিজাৰ্ভ ৰাখে সেইটোহে তেওঁ মানে কি খুটি খুচি লৈ পেলাই গোৱাটো উচিত বুলি কৈছো মই তেনেকৈহে কৈছো কিন্তু মই কেতিয়াও তেওঁক মানে গান গাবলৈ মানা কৰা নাই তেওঁ মোৰ বাইকটো যদি কোনোবা